নমস্কাৰ মই হলো তন্ময়ী আপোনালোক সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ বহুত বেছি স্বাগতম জনাইছোঁ আৰু এইফালে বেগত কাপোৰ চাপোৰ ভৰাই ল'লো আৰু কাপোৰ চাপোৰ ভৰাই মই ক'ত যাওঁ জানে নেকি আপোনালোকে নাজনে ন ৰ'ব মই কৈ আছোঁ আৰু যেহেতুকে দিনটোৰ কাৰণে ওলাই যাম সেইকাৰণে পানীটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট আৰু এইফালে টপলা চপলা বান্ধি বলক যাওঁ মই দেৰি হৈছে এইফালে গোটাই আৰু মই পাই গ'লোঁ পম্পীবাৰ ষ্টাৰলাইট মেকআপ ইনষ্টিটিউট য'ত মোক ফটোশ্বুট এটাৰ কাৰণে মাতিছিল পম্পীবাই আৰু এইফালে গোটেই চাৰ্টিফিকেটবিলাক পম্পীবাৰ ধুনীয়াকৈ থৈ দিছে আৰু পম্পীবাৰ মেকআপ মই আগতেও লৈছোঁ বহুত বেছি ধুনীয়া মেকআপ কৰে পম্পীবাৰ আৰু এইফালে পম্পীবাৰ আৰু এইফালে আছে ৰোহন দাদা আৰু ৰোহন দাদা ইমান ধুনীয়া ফটো উঠাই দিছে নহয় ৰাইজ কি ক'ম আৰু দিল খুচ আৰু মেকআপ হোৱাৰ পিছত পেট পূজাও কৰি ল'লোঁ অলপমান আৰু এয়াই হ'ল মোৰ ফাইনেল লুক আৰু লোকেশ্যন বিচৰি ভাবিলোঁ আমাৰ ঘৰৰ আগফালটোৱে ধুনীয়া দেখোন সেইকাৰণে ঘৰতে আহিলোঁ ফটো উঠবা আৰু এয়া মোৰ ছেকেণ্ড লুক আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ভাবিলোঁ মেকআপটো থাকক দুটামান ৰিলছ বনাম ঘৰত যায় কি যি হ'ব নহয় মোৰ তে আজি বাই